Good morning. So welcome back to my YouTube channel Ras Entertainment বিছনাৰ ওপৰৰ পৰা। Actually উঠাৰ দেৰিয়ে হৈ গ'ল। তো আজি মানে এখন হাই ভোল্টেজ মেটচ দেখাইছোঁ ক্ৰিকেট মেটচ। সেই মেটচখন হ'ব দিছপুৰ প্লেগ্ৰাউণ্ডত ডাউনটাউন হস্পিটেলৰ মেনেজমেণ্ট টিম আৰু ডক্টৰৰ মাজত। তো খেলখনৰ বিশেষ অতিথি হিচাপত মোক ইনভাইট দিছে। তো কিয় দিছে সকলো দেখাব চেষ্টা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই থাকিব। তো এতিয়া বিছনাৰ পৰা উঠি লওঁ ফ্ৰেছ হৈ যাব লাগে জল্দি ফোন কৰি আছে সাৰ পালোঁ নহ'লে টোপনি আহি গৈছিল তো চাই থাকিব তো মই ৰেডি তালা চালা মাৰি ৰেডি হৈ ৰ'লোঁ তো এতিয়া গৈ আছোঁ দিছপুৰ ফিল্ডলৈকে তো ফাইনেলি আমি আহি দিছপুৰ প্লেগ্ৰাউণ্ড পালোঁ তো এতিয়া ভিতৰত গৈ দেখাই দিম ইয়াতে আজি য'ত হাই ভল্টেজ মেটচখন আছে আৰু মোক বিশেষ স্পেচিয়েল অতিথি হিচাপত মোক মাতিছে কিয় মাতিছে চাই থাকিব প্ৰাঞ্জিত দা ডাউনটাউন হস্পিটেলৰ মেনেজমেণ্ট টিমৰ হিচাপে খেলিব প্ৰাঞ্জিত দা কি ক'ব মানে এইখন মেটচৰ কাৰণে আমি চবেই এক্সাইটেড হৈ থাকোঁ গোটেই বছৰৰ মূৰত এখনেই হয় আমাৰ ডক্টৰ আৰু মেনেজমেণ্টৰ মাজত বিশেষকৈ কম্পিটিশ্যন মুড নহয় জাষ্ট অকণমান এনজয়মেণ্টৰ কাৰণে গোটেই বছৰটো ৰিফ্ৰেছমেণ্ট এটা হয় আৰু লগতে এইবাৰ অলপ স্পেচিয়েল হয় কাৰণ আমাৰ শ্ৰদ্ধাৰ নাৰায়ণ ভট্ট ছাৰ তেখেত লাষ্ট ইয়াৰ ঢুকালে তো তেখেতৰ মেমৰিয়েলত এইখন মেটচ আমি অৰ্গেনাইজ কৰিছোঁ তো ঠিক আছে ভালে ভালে খেলিব এই স্পিচখনতে এই হাই ভোল্টেজ মেটচখন অনুষ্ঠিত হ'ব এইবাৰ আমাৰ আছে ব্ৰেকফাষ্ট তো যিহেতু খেল আৰম্ভ হোৱাতে দেৰি হ'ব তো তাৰ আগতে ব্ৰেকফাষ্ট কৰি লওঁ তো ব্ৰেকফাষ্ট কৰাৰ আগতে মই দুজনমান খেলুৱৈ আহি উপস্থিত হৈছে ইয়াতে তো সিহঁতসকলৰ পৰা অলপ বাইট লৈ লওঁ তো এইবাৰ মোৰ লগত আছে ডাউনটাউন হস্পিটেলৰ মেনেজমেণ্ট টিমৰ অন্য এজন খেলুৱৈ তো নমস্কাৰ কি ক'ব আজি কি ক'ব আজি আমি প্ৰতি বছৰৰ দৰে এইবাৰো 32তম বাৰ্ষিকী উপলক্ষে আমি ডাউনটাউন হস্পিটেলৰ মেনেজমেণ্ট আৰু ডক্টৰৰ মাজত এখন বন্ধুত্বমূলক নহয় ধৰক ক্ৰিকেট খেলৰ আয়োজন কৰিছোঁ হাই ভল্টেজ মেটচ যিখন আমি মেনেজমেণ্ট টিম ভাৰ্চেছ ডক্টৰ এইটো প্ৰতি বছৰে আমি খেলি থাকোঁ এইবাৰ খেলখন আমি লেট RN ভট্ট ছাৰৰ নামত উৎসৰ্গা কৰিছোঁ গতিকে আমি সকলো আজি উৎফুল্লিত এই খেলখনক লৈ কেনে ডক্টৰৰ ফালৰ পৰাও ডক্টৰৰ টীম আহিছে আমাৰো গোটেইখিনি মেনেজমেণ্টৰ প্লেয়াৰ আহি পালেই আমি কিছু খন্তেক পিছতে আমি খেল আৰম্ভ কৰিম এই খেলখন কি বলটো কি হ'ব চিলাই বল ন বলটো ডিউজ বল হ'ব চিলাই বলৰ মেটচ হ'ব সম্পূৰ্ণ আন্তঃৰাষ্ট্ৰীয় নীতি নিয়মেৰে আমি খেলখন চলাই যাম টোটেল অভাৰ কিমান হ'ব টোটেল অভাৰ 20 অভাৰ 20 অভাৰৰ খেল হ'ব এইখন হয় 20 অভাৰৰ খেল তো শুভেচ্ছা থাকিল ধন্যবাদ তো ভালকৈ খেলিব বুলি আশা থাকিল ধন্যবাদ এয়া আমাৰ ব্ৰেকফাষ্ট আহি ৰেডি হৈছে এয়া কল এয়া কণী এয়া কি বুলি কয় দাদা চেণ্ডউইচ তো দাদাই পূৰা গোটেইখিনি দি দিব তো এয়া পানী খাব লাগে এতিয়া খাব লাগে এই যে গাড়ীখন দেখিছে আপোনালোকে এইখন গাড়ী টিভিত দেখি থাকে মানে এইখন ফিল্ড মেইনটেনেঞ্চ কৰাৰ কাৰণে ফিল্ড সমান কৰিবৰ কাৰণে লোৱা হয় তো এবাৰ উঠি দিওঁ গাড়ীখনত তো এতিয়া চলাব নাজানো নহ'লে ফিল্ডত লৈ গ'লো হয় ইয়াতে চব আছে আপোনালোকে যদি প্ৰেক্টিছ কৰিব বিচাৰে ইয়াতে প্ৰেক্টিছ কৰিব আহিব পাৰে মানে ইয়াতে ফিজ লয় প্ৰেক্টিছৰ কাৰণে তো গোটেইখিনি সুবিধা আছে ইয়াতে দিছপুৰ ফিল্ড জনতা ভৱনৰ কাষতে ইয়াত বলছবিলাক লগাই থোৱা আছে তাতো প্ৰেক্টিছ কৰিব পাৰে খেলিবৰ কাৰণে তো এই যে আপোনালোকে নেটছবিলাক দেখি আছে ইয়াতে মানে প্ৰেক্টিছ কৰাৰ কাৰণে নেট প্ৰেক্টিছ হয় ইয়াতে খেলাৰ আগতে ইয়াতে অলপ প্ৰেক্টিছ কৰি লয় তো এতিয়া আমাৰ টীমটোৱে দুটা টীমে প্ৰেক্টিছ কৰিছে তো দেখাই আছোঁ যিহেতু খেল আৰম্ভ হোৱালৈকে দেৰি আছে তো তাৰ আগতে নেট প্ৰেক্টিছ চলি আছে তো এতিয়া মই এবাৰ কাষতে আমাৰ সচিবালয়টো আছে দিছপুৰ সচিবালয় জনতা ভৱন বুলি কয় তো সেইটো এবাৰ দেখাই দিম আপোনালোকক খেল আৰম্ভ হোৱালৈ দেৰি আছে তো ভাবিলোঁ কি কৰিম তো এবাৰ সচিবালয়টো দেখাই আহিব আপোনালোকক তো এইটোৱে হৈছে সেইটো দিছপুৰস্থিত এখন সচিবালয় য'ত ডাঙৰ মন্ত্ৰী CM বিধায়ক সকলো ইয়াতে উপস্থিত থাকে বেছি আগত যাব নিদিয়ে কাৰণ তাত মিটিং নে কিবা চলি আছে তো সেইটো কাৰণে মই দূৰৰ পৰা এবাৰ দেখাই দিলোঁ সচিবালয়টো তো এয়াই হৈছে ব্যস্ত মহানগৰী কাল ছানডে দিনাখনৰ কেনে এটা ভিৰ তো এতিয়া বাকী বাদ দিয়ক এতিয়া আমি চাব লাগে হাই ভল্টেজ মেটচ তো এতিয়া ফিল্ডৰ গ্ৰাউণ্ডলৈকে যাব লাগে আৰু খেলখন কৰিব লাগে তাৰ আগতে টৰ্চ হ'ব এতিয়া তো এতিয়া স্পীডছৰ মাজত টৰ্চ হ'ব তো দুটা টীমৰে কেপ্টেইন আহিব দিছে তো আহিছে কেপ্টেইন তো টৰ্চখিনি দেখাই আছোঁ টৰ্চৰ কাৰণে আহি পালে দুটা টীমৰ কেপ্টেইন আৰু আম্পায়াৰ আছে
তো ইয়াত টৰ্চ চলি আছে কোনিবা এতিয়া টৰ্চত জয় হৈছে মেনেজমেণ্ট টিম। তো তাৰ ওপৰত আপুনি কি ক'ব এতিয়া? উই আৰ লাকি যে আমি টছত জয় হৈছোঁ, এতিয়া আমি বেটিং ল'ম আজি। अच्छा ठीक है सर। तो बेस्ट विशेस फॉर यू। थैंक यू। तो सर कैसे लगे आप आज? हाँ, हमारा प्लान भी वही था, बॉलिंग करना है। ओके बेस्ट विशेस। तो এতিয়া মোৰ লগত আছে আম্পিয়াৰ দাদা, কি ক'ব এই পিছখনৰ কথা? পিছখনৰ কথা মানে পিছখন আজি অকণমান 10 অভাৰ মান অকণমান শ্ল' হ'ব। আচ্ছা, তাৰপিছত অকণমান 11 অভাৰ 12 অভাৰ পিছত অকণমান বাউন্স হ'ব আৰু ওকে বেটছমেনৰ অলপ বেনিফিট হ'ব। আচ্ছা ঠিক আছে, প্ৰথম বলাৰৰ অলপ বেনিফিট হ'ব। হ'ব না? অঁ ঠিক আছে, ঠিক আছে, থেংক ইউ, গুড লাক। তো দাদা ধুনীয়াকৈ কথাখিনি কৈ দিলে। তো এতিয়া আমি চাব লাগে হাই ভল্টেজ মেটছখন ইণ্ডিয়া ভাৰ্চেছ মেনেজমেণ্ট টিমে টছত জয় হৈ ফাৰ্ষ্ট বেট ধৰাৰ সিদ্ধান্ত লৈছে। তো ইয়াৰ টিমটো ৰেডি হৈ আছে, কেপ্টেইনে সিহঁতক গোটেইখিনি ইনট্ৰডাকশ্যনখিনি দি দিব। এতিয়া মেনেজমেণ্ট টিমৰ কেপ্টেইন আৰু অল টিমৰ মাজত মিটআপ চলি আছে। মিটআপ মানে কি কৰিব নিয়মখিনি কৈ দিয়ে। মই ডাউনটাউন হস্পিটেলৰ ডক্টৰছ টিমটো দেখাই আছোঁ। মেনেজমেণ্ট টিমটোৱে ফাৰ্ষ্ট জয় হৈ বেট ধৰিব আৰু ডাউনটাউন ডক্টৰছ টিমটোৱে ফাৰ্ষ্ট বলিং কৰিব। তো সিহঁতৰ মিটআপ চলি আছে এতিয়া। তো এইটো হৈছে ডক্টৰছ টিম ডাউনটাউন হস্পিটেলৰ, আৰু আগত আছে ডাউনটাউন হস্পিটেলৰ মেনেজমেণ্ট টিম। তো দুটা টিমে ডিছকাছ কৰি আছে এতিয়া। অপেনিং বেটছমেন নয়ন শৰ্মা ৰেডি হৈ আছে পূৰা একদম। আজি শ্বট চাব লাগিব, দুটান্তা কৰি শ্বট চাব লাগিব। দেখাব নে? ট্ৰাই কৰিব ই। আৰু নয়ন শৰ্মাৰ লগত আছে ধ্ৰুৱদা বুলি কয় আগত, ৰেডি হৈ আছে। তো আৰু লগত আছে ভাইচ কেপ্টেইনে কি ক'ব এতিয়া? আজি খেলখন কি জয় হ'ব নে নহয়? একদম জয় হ'ম, একদম মানে আমাৰ একদম টিম স্পিৰিট, একদম আমাৰ মেম্বাৰ্ছবোৰ একদম হেৰি আছে, জোচতে আছে আৰু ভেৰি হাই আৰু চব পজিটিভে আছে। কৈ দিয়ক হাউজ কৈ দিয়ক একবাৰ। এয়া জোচ হাই। তো এয়া অপেনিং বেটছমেন ওলাই গৈছে খেলিবৰ কাৰণে। এয়া বলাৰে বল দিব ৰেডি হৈ আছে, বল দিব গৈছে বলাৰে, বেটিঙে চাই আছে। অ' মাল্লাক অ' মাল্লাক অ' ফিল্ডিং দাউৰি আছে অ' খা। সম্পূৰ্ণ খেলখন এই বেনাৰত দেখিছে লেট আৰ.এন. ভট্টাচাৰ্যী মেম'ৰিয়েল। তো তেখেতৰ নামত খেলখন পতা হৈছে। তো তেখেত আগতে আমাৰ ডাউনটাউন হস্পিটেলৰ মেনেজমেণ্ট টিমত আছিল। তো তেখেতে লাষ্ট ইয়াৰ ঢুকাইছে। তো সেইটো তেখেতৰ নামত গোটেই খেলখন মানে উচৰ্গা কৰা হৈছে। তো আপোনালোকে যে মই কৈছিলোঁ এজন বিশেষ অতিথি হিচাপত মোক মাতিছিলে। তো মোৰ মেইন অতিথি হ'ল ফিল্ডৰ মাজত পানী লৈ যোৱা। তো এই গ্লাছ আছে, পানী ল'ব লাগে আৰু ফিল্ডৰ মাজত যাব লাগে। তো এইটোৱে আছিল মোৰ বিশেষ অতিথি। মোক এয়া ফিল্ডত যদি পানী চানী মানে লগা হয়, তো পানী চানী দিবৰ কাৰণে মোক মানে একচুৱেলি অতিথি হিচাপত নিমন্ত্ৰণ কৰিছিলে। স্ক'ৰ বৰ্ডটো চাই লওঁ। দাদা ৰান কিমান হৈছে? 61। অভাৰ কিমান হৈছে? 7 running। আৰু উইকেট কেইটা? 4টা উইকেট, 61 ৰান, 7 অভাৰ ৰানিং চলি আছে এতিয়া। যোবাৰ গ'ল, এয়া হাফ টাইম চলি আছে, তাৰ কাৰণে পানী লৈ গৈ আছোঁ ভিতৰলৈকে। প্লেয়াৰক দিব লাগে পানী। তো ফাইনেলি মেনেজমেণ্ট টিমৰ এয়া অপেনিং বেটছমেন নয়ন শৰ্মাই ফাইনেলি 50 কোবালে। তো তাৰ কাৰণে ক্লেপছ আৰু এটা কংগ্ৰেচুলেশ্যন। मेरे साथ एक कैप्टन और खेले तो कैसा लगा? 169 टारगेट पूरी करने से हम लोग जीतने वाले, ऐसा सोच है। अब देखते हैं आगे, भगवान की मर्जी। ठीक है। মেন টিমে 169 টাৰ্গেট দিছে ডক্টৰছ টিমক। তো এতিয়া ডক্টৰছ টিম ৰেডি হৈ আছে। তো দেখাই আছোঁ মই আছে ডক্টৰছ টিমৰ ওপেনিং বেটছমেন। স্যার आप जाएगा ना ओपनिंग और आपके साथ कौन जाएगा आपके साथ? দাদা যাব। বেষ্ট উইচেছ বথ অফ ইউ। তো ভালকৈ খেলক, উইন হ'ব লাগিব। তো এতিয়া ডক্টৰছ টিমে বেট ধৰি আছে, আগত বেট ধৰিবৰ কাৰণে গৈছে, সিহঁতে ফিল্ডিং কৰি আছে। ইয়াতে দৰ্শকৰ ওপৰত দাদা আছে, দাদা কিবা ক'ব নেকি? এই খেলা চাব আহিছোঁ। চাব আহিছে, কেনে লাগিছে খেলা চাই? খেলাটো ভালে লাগিল। তো ইয়াত দাদাহঁতে খেলা চাই আছে। এয়া মোৰ লগত আছে কোন? ডপ কিবা ক'বা নেকি? কোন জিতিব আজি, ডক্টৰছ না মেনেজমেণ্ট? ডক্টৰ জিকিব যেন লাগে। ডক্টৰ টিম। আৰু আপুনি? ডক্টৰ জিকিব যেন লাগে। সিহঁতে ডক্টৰছ টিমক ছাপৰ্ট কৰিছে, ডক্টৰছ টিমক শুভেচ্ছা সিহঁতে। তো এতিয়া অলপ গেমখন উপভোগ কৰক আপোনালোকে। কেইজন আছে? এয়া ভাইটি নামটো কৈ দিয়া তোমাৰ। মোৰ নাম শ্ৰী অভিজ্ঞান কৌশিক। তাৰো এটা গেমিং চেনেল আছে ন? কি নামটো কি চেনেলটোৰ? একে গেমিং ৱাইটি। অঁ, এইটো চেনেল মই ডেছক্ৰিপশ্যনত দি দিম। তো যাই কিনে ছাবস্ক্ৰাইব কৰি দিব লিংকটো। খেল শেষ নোহোৱাৰ আগতে আমাৰ লাঞ্চ আহি পালে। তো লাঞ্চত কি আছে কমল কৈ দিয়া। দাল ভাত চব্জি, চিকেন আৰু চব্জি আছে। তো আমি খাব লাগে, চালাড আছে, খাব লাগে, খাই থৈ গেম চাব লাগে। 10 অভাৰ বাকী আছে আৰু এই 10 অভাৰ এতিয়া মই ৰান ৰেট অলপ কৈ দিওঁ। তো 2 অভাৰত 46 লাগে ডক্টৰছ টিমক। তো এতিয়া সিহঁতৰ ওচৰত গৈ কিনে সুধি লওঁ। এতিয়া মানে টেনশ্যনত আছে। डॉक्टर्स टीम पूरा टीम बही से चिंता पूरा मग्न हो ऐसे 2 ओवर में 46 है, क्या करेगा? अभी तो बहुत टेंस है सिचुएशन। हाँ, फिर भी हम हार नहीं माना, कोशिश तो करेंगे ऑब्वियसली।
ঠিক আছে তো ইয়াতে পূৰা জৰ্দাছ কোচিছ কৰি আছে তো ইয়াত বেট ধৰি আছে আৰু ইহঁতে পূৰা মগ্ন টেনশ্যনত মগ্ন হৈ আছে একদম ফাইনেলি মেনেজমেণ্ট টিম উইন হ'ল তো এতিয়া চাব লাগে আৰু এক্সাইটমেণ্টটো টিম উইন হ'ল এতিয়া মোৰ লগত আছে কেপ্টেইন নিখিলেশ ছাৰ কিবা এটা কৈ দিয়ক ক'বই পৰা নাই কেনেকুৱা এটা ফিল মানে এক্সাইটমেণ্ট আমি এইটো থাৰ্ড ইন এ ৰ' 3 টাইমছ হেট্ৰিক মেনেজমেণ্ট টিমে অল বয়জ হেজ প্লেড ৱেল চবতকৈ ডাঙৰ এডভান্টেজ হৈছে আমাৰ বলিং ভাল হৈছে ফাৰ্ষ্ট অৰ্ডাৰ কেইটামান টপ অৰ্ডাৰত অলপমান প্ৰব্লেম হৈছিলে আদাৰৱাইজ বেটিং ধুনীয়া বেটিং কৰিছে ফিল্ডিং বঢ়িয়া ফিল্ডিং কৰিছে গোটেইকেইটাই এক্সিলেণ্ট তো মজা মজা য়েছ য়েছ মেনেজমেণ্ট টিম উইন আছিল এটা ডাউন টাউন হস্পিটেলৰ মেনেজমেণ্ট টিম আৰু ডক্টৰৰ মাজৰ খেলখন তো দেখুৱালোঁ তো আজিলৈ বাই বাই আহিছোঁ